হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক ভালেই আছা আৰু নিজৰ অধ্যয়নবোৰ সঠিকভাৱে কৰি আছা। স্বাগতম জনাইছোঁ তোমালোকৰে ইউটিউব চেনেল ৰে পথলৈ। লৈ আহিছোঁ তোমালোকৰ বাবে আন এটা সহায়কাৰী ভিডিঅ'। ডিয়াৰ ষ্টুডেণ্ট, আৰু বহুতো দৰকাৰী ভিডিঅ' এইটো চেনেলত আহি আছে। সেইবিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ষ্টুডেণ্ট, ভিডিঅ'টিৰ তলত ইয়াত চোৱাচোন ছাবস্ক্ৰাইব বোলা ৰঙাকৈ লিখা আছেনে? যদি আছে তাত টিপি দিয়া আৰু লগতে থকা বেলটোতো টিপি অল অপশ্যনটোত টিপি দিয়া। এতিয়া গোটেইবোৰ ভিডিঅ' পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল আৰু দেৰি নকৰাকৈ প্ৰশ্ন চাই লোৱা। So dear student, আজি আমি এইটো ভিডিও ক্লাস 10 ম্যাথছ অনুশীলনী 1.2 কোয়েশ্চন নম্বৰ 5 ৰ পৰা তাৰ এনসাৰ বিলাক আমি ইয়াত আলোচনা কৰিম। ইতিমধ্যে আমাৰ আগৰ কোয়েশ্চন বিলাক এইটো লেসনৰ আৰু আন লেসনৰ কোয়েশ্চন বিলাক ডিসকাস কৰা হৈছে। এইবিলাক ভিডিও তোমালোকে প্লেলিষ্টত পাই যাবা। এতিয়া আমি চাও 5 ৰ পৰা অনুশীলনী 1.2 অংক বিলাক কেনেকৈ কৰিব লাগে। সো প্ৰথম কোয়েশ্চন আমাৰ ইয়াত আছে নম্বৰ 5 পৰীক্ষা কৰা কোনোটা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n অংকটো 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই তাক আমাৰ পৰীক্ষা কৰি দেখাব লাগে। সো এইটো আমাৰ পৰীক্ষা কৰি আছে। আমি কোৱেশ্চনৰ পৰা এনসাৰ স্টার্ট কৰিম। ইয়াতে লিখিম কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে এক হ'বলৈ সংখ্যাটো ইয়াতে লগাব লাগিব। হ'বলৈ লিখাৰ পিছত আমি লগাব লাগিব সংখ্যা উৎপাদকৰ আই অংকটো থাকিব লাগিব। অংকটো বা সংখ্যাটো আই সংখ্যাটো লিখিব। আমি এইখিনি প্ৰথমতে লিখি ল'লেই হ'ল। কোৱেশ্চনৰ পৰা লিখিছোঁ কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'বলৈ হ'লে লিখি দিব পাৰা। হ'লে সংখ্যাটোৰ উৎপাদকত 5 সংখ্যাটো কাটিব লাগিব। এতিয়া উৎপাদক আমি চাম 6 to the power n ৰ কি হয়। গতিকে 6 to the power n আমি লিখিব পাৰোঁ 6 কি পূৰণ কৰিলে হয় উৎপাদক 2 into 3। সো আৰু তাৰ গাত আছে n, তো আমাৰ হৈ গ'ল 2 to the power n into 3 to the power n। 2 আৰু 3 আছে, সো n কমন আছিলে, সো n আমি এনেকৈ লিখিব পাৰিম। তো ইয়াতে দেখা গ'ল ইয়াত কি আছে 2 আৰু 3 আছে, কি নাই 5 সংখ্যাটো নাই। ইয়াত লিখিব লাগিব যেহেতু 6 to the power n সংখ্যা তো মৌলিক পাঁচ সংখ্যাটো উৎপাদক হিসাবে নাই। আমি কি পালো 6 to the power n সংখ্যাটো মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো কি নাই উৎপাদক হিসাবে নাই। ইয়াত উৎপাদক নাই, গতিকে আমি কৈ দিব পাৰিম। গতিকে আমি এনে লাইনটো লিখি দিলেই হ'ল কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে।
সমাজ আহি গ'ল ইমান ধুনীয়াকৈ ওলাই গৈছে তোমালোকে চাই লোৱা আৰু কপিত লিখি লোৱা তাৰ পৰৱৰ্তী আমি কুৱেশ্যন নম্বৰ 6 আলোচনা কৰিম আমি এনচাৰৰ পৰাই কুৱেশ্যন কৰিছোঁ তো এইখিনি উঠাই লওক তাৰপিছত 6 নম্বৰত আহি আছোঁ এতিয়া কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত পূৰণ আকাৰত দুটা সংখ্যা দিছিল এটা 7 × 11 × 13 প্লাছ 13 আৰু এটা আছে 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা যৌগিক সংখ্যা কিয় বুলি বুজিছে যৌগিক সংখ্যাত উৎপাদকত কি থাকে এক আৰু সংখ্যাটোৰ উপৰিও অৰ্থাৎ তিনিটামান উৎপাদক হ'ব লাগে মিনিমাম তিনিটা উৎপাদক যদি আমি পাই যাওঁ তেতিয়া আমি ক'ব পাৰিম যৌগিক সংখ্যা এনচাৰ আমি ওলাইছোঁ প্ৰথমতে লিখিলোঁ 7 × 11 × 13 প্লাছ 13 ইয়াৰ পৰা কি আহে চাই লওঁ ইয়াতে দেখা গ'ল যে 13 কি আছে কমন আছে 13 আমি ইয়াত লিখিলোঁ 13 পূৰণ চিন দিলোঁ তাৰপিছত কি থাকি যায় ইয়াৰ পৰা যদি 13 গুচি গ'ল তেতিয়া 7 × 11 আছে ইয়াত আৰু প্লাছ ইয়াত 13 আছিল 1 কিমান হৈ গ'ল 13 × ইয়াত 77 হ'ব 7 × 11 77 আৰু 1 78 ইয়াতে দেখা গ'ল কি আছে দুটা উৎপাদক একৰ বাহিৰেও দুটা উৎপাদক আছে তো আমি ইয়াত লিখিব পাৰিম যেহেতু 7 × 11 × 13 প্লাছ 13 মৌলিক উৎপাদকত এক আৰু 13 উপৰিও 78 তৃতীয় মানে 3 নম্বৰ উৎপাদক পাই গ'ল তৃতীয়টো সংখ্যা উৎপাদক ৰূপত আছে গতিকে সংখ্যাটো যৌগিক সংখ্যা আমি লিখিলোঁ একটো এনেই থাকে তাৰ ওপৰত 13 আছে ইয়াৰ উপৰিও আৰু এটা উৎপাদক 78 আছে উৎপাদক ৰূপত গতিকে ই কি হ'ব যৌগিক সংখ্যা আকৌ আন এটা সংখ্যা আছে আকৌ কি আছে 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 ইয়াত চাম কি ওলায় ইয়াতে কমন কি আছে 5 কমন আছে 5 আমি লিখিলোঁ ইনটু চিন দিম 5 লিখাৰ পিছত কি আছে 7 6 4 3 2 1 7 6 5 লিখিলোঁ 4 3 2 1 প্লাছ আকৌ কি হ'ব 1 কাৰণ ইয়াতে এটা 5 আছিল লোৱা হৈছে 5 ইনটু ইয়াত কিমান আহি আছে 7 × 6 42 হ'ব 42 লগত 4 যদি ইনটু কৰোঁ 42 × 4 8 হৈ আছে ইয়াতে 16 হৈ আছে তাৰপিছত যদি 3 ইনটু কৰা যায় তেতিয়া আমাৰ কি পোৱা যায় চাব লাগিব 3 × 8 24 থাকিব 2 3 × 6 হৈ গ'ল 18 আৰু 20 থাকিব 2 again 3 2 5 3 ইনটু কৰাৰ পিছত কৰিলে এতিয়া 2 ইনটু কৰি চাওক 2 × 4 হৈ গ'ল 8 তাৰপিছত 0 তাৰপিছত ইয়াতে কিমান ওলাই আছে 1009 আৰু কি আছে প্লাছ 1008 প্লাছ 1 ইয়াত আছিলে পূৰণ কৰি 1000 আৰু ইয়াৰ পৰা 1 কিমান হ'ল 5 × 1008 আৰু 1 হ'ল 1009 ইয়াতো আমি একৰ বাহিৰে এক বাদ দিও আমি আৰু দুটা পাইছোঁ অৰ্থাৎ তিনিটা উৎপাদক পাই গ'লোঁ লিখিম 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 সংখ্যা দিম
5 সংখ্যা সংখ্যাটোৰ উৎপাদকত কি আছে 1 2 থাকিবই আৰু 5 4 3 করে আগর করে 1009 0 সংখ্যা পদক হিসাবে পদক রূপত আছে গতিকে সংখ্যাটো যৌগিক এইটো যৌগিক সংখ্যা ইয়াতো একৰ বাহিৰে আৰু দুটা আছে অৰ্থাৎ তিনিটা উৎপাদক আছে তো এইটো ইজি আছিলে তাৰপিছত আমি যাম কুৱেশ্যন নম্বৰ 7 তোমালোকে এইটো কপি কৰি দিবা question number 7 so 7 ত কৈছে মই অলপ question ইয়াতে লিখিছো তোমালোকে কিতাপত চাই যোৱা ইয়াতে কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এভাৰ ঘূৰিবলৈ সুনিয়া 18 মিনিট সময় লাগে 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ 12 মিনিট লাগে ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিব কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগে তো আমাৰ কৈছে আৰম্ভণি বিন্দুটোত কিমান সময় পিছত লগ লাগে তো আমাৰ সময় উলিয়াব লাগে সুনিয়াৰ সময় লাগে 18 মিনিট আৰু ৰবিৰ সময় লাগে 12 মিনিট তো আমি এইখিনি লিখি লওঁ তাৰপিছত চোৱা কেনেকৈ ওলাই আছে কুৱেশ্যনতে হৈ যাব সুনিয়া আমি লিখি লওঁ কিতাপত চাই লোৱা তোমালোকে সুনিয়া আমি কিতাপত পৰা লিখি ললো ডাইৰেক্ট সুনিয়াৰ সময় লাগে 18 মিনিট আৰু ৰবিৰ সময় লাগে 12 মিনিট এতিয়া আমাক কৈছে কুৱেশ্যনৰ লাষ্টত দিক আছে কিমান সময়ৰ পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগে সো আমি লিখিম প্ৰয়োজনীয় সময় কিমান সময় প্ৰয়োজন হয় সেইটো লিখিছোঁ প্ৰয়োজনীয় সময় হ'ব 18 মিনিট আৰু 12 মিনিটত লহা গুলিয়া বুলি কৈছে যেহেতু এইটো লেচনত আমি লহাগু পাইছোঁ নতুনকৈ চ' আমি লহাগু উলিয়াব লাগিব এইটো প্ৰয়োজনীয় সময় আমি উলিয়াইছোঁ তো লহাগু উলিয়াবলৈ হ'লে আমি কি চাব লাগিব সংখ্যা দুটাৰ মৌলিক উৎপাদক চাব লাগিব গতিকে আমি মৌলিক উৎপাদক চাই ল'ম 18ৰ কি মৌলিক উৎপাদক হয় 18 মানে কি আহে 18 মানে আমি জানো 9 × 2 আকৌ 9 মানে কি হয় 3 × 3 আৰু 2 আছে চ' আমাৰ মৌলিক উৎপাদক কিমান হৈ গ'ল 3 × 3 × 2 তাৰপিছত আছে 12 কিমান হৈ আছে 12 থাকিব 3 × 4 হয় 4 মানে আকৌ 2 × চ' এইটো পাই গ'লোঁ আমি মৌলিক উৎপাদক 18 আৰু 12 এটাকে আমি লিখিম লহাগু চাম কিমান হয় মিলা কেইটা লিখিলোঁ এই দুটা চেম আছে তো এটা 3 আহিব তাৰপিছত এই দুটা চেম আছে চ' এটা 2 আহিব আৰু এই দুটা বেলেগ বেলেগ আছে এই দুটাও আহিব 3 আৰু 2 চ' আমি কিমান পালোঁ ইয়াতে 6 ইয়াতে 6 চ' 6 × 6 36 যেহেতু লহাগু 36 ওলাইছে তো আমি ক'ব পাৰিম
নিৰ্ণয় সময় কিমান 36 মিনিট এতেকে লিখি দিবা নিৰ্ণয় সময় 36 মিনিট বুলি লিখিব লাগিব যেটো মিনিট দিয়া আছে দেখো আমাৰ লাগিব 36 মিনিট মই একটু কমন আছে এইটো এখানে রাউন্ড দি দেখাইছো বাট তোমালোকে বুজি ললে হ'ল দেখাব নালাগে যেটো দুটা 3 আছে সো এটা লও ইয়াতো দুটা 2 আছে সো এটা 2 আহিব তাৰ পিছত যেটা কমন নাই সেইটা আহিব সো তোমালোকে রাউন্ড দিব নালাগে জাস্ট মই তোমালোকৰ বুজাৰ কাৰণে লিখি দিছো বাকি তোমালোকে ইমান সহজতে কৰি দিব পাৰি সো এটা চাই লও আৰু কপি কৰি লোৱা তাৰ পিছত আমি আহি আছো 8 নম্বৰ কোৱেশ্চন কি হয় আমি কোৱেশ্চন নম্বৰ 8 ওয়ানত ইয়াতে তিনটা কোৱেশ্চন আছে সো এক নম্বৰটো চাও এটা সো এক নম্বৰটোত আছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি তেছে ৰেজিমেন্টত প্ৰতিকমে কিমান জন সৈনিক আছে এনেকুৱা যদি শাৰী বনাব পাৰি 20 জনীয়া বা 15 জনীয়া বা 25 জনীয়া তে কিমান জন সৈনিক আছে সো আমি সৈনিকৰ সংখ্যা কেনেকৈ লৈ লম সো ইয়াত আমি কম যে সৈনিকৰ সংখ্যা হ'ব 15 25 বা কি 15 20 বা 25 লহা আমি কম कोई निक संख्या अब 15 20 বা 25 সো লহাগু হব সো লহাগু যদি হয় আমি লহাগু লিয়াই লব লাগিব প্রথমতে কাট লহাগু লিয়াম 15 সো 15 মানে কি পূরণ করি হয় 3 * 5 পূরণ করলে 15 হয় তার পিছত 20 আছে সো 20 কি পূরণ করিলে হয় 4 * 5 সো 4 মানে 2 * 2 আৰু 5 4 মানে 2 * 2 আৰু 5 তার পিছত আছে 25 সো 25 ত কি থাকে 5 * 5 সো এইটা হইল আমাৰ মৌলিক উৎপাদক এটাকে আমি কম 15 20 আৰু 25 ৰ লগ আর সো লগ কিমান হৈ যাব প্রথমতে টিকেটটা মিল আছে সো 5 5 5 সো এটা 5 আহিব তাৰ পিছত অমিল কেটা আহিব অমিল কি আছে দুটা 2 আছে তাৰ পিছত এটা 3 আছে তাৰ পিছত আৰু এটা 5 আছে যদি আমি চাও কিমান হয় ইয়াত 5 * 2 10 আৰু 8 * 5 আৰু 8 * 5 যদি পূৰণ কৰা ইয়াত 10 তো দুটা 10 পূৰণ কৰিলে হয়তো 100 আৰু 3 আছে সো 300 হ'ব এতিয়া আমি ক'ব পাৰিম নিৰ্ণয় সৈনিকৰ সংখ্যা নির্ণয় সৈনিকৰ সংখ্যা কিমান হ'ব 300 সৈনিক কিমান হ'ব 300 জন হ'ব সো এইটো আৰু সহজ আছে সো কৰি লোৱা তাৰ পিছত আমি আহিছো কোৱেশ্চন নম্বৰ 82 এটা ঘন্টা আছে 18 সেকেন্ড আৰু আনটো ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে তো দুটা ঘন্টা আছে কিমান সময় পিছে পিছে বাজে 18 সেকেন্ড পিছত এটা বাজে আৰু এটা 60 সেকেন্ড পিছত এতিয়া মাজত আৰু আছিলে তোমালোকে কিতাপত চাই লোৱা ইয়াতে কৈছিলে কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত বাকিখিনি মই লিখিছো কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব তো একেলগে বজাৰ পিছত আকৌ একেলগে কেতিয়া বাজিব হেতু সময় উলিয়াব লাগে কিমান সেকেন্ড পিছত তো একেই কথা একেলগ হ'বলৈ হলে লহাকৈ উলিয়াব লাগিব তো আমি ইয়াৰ লহাকৈ উলিয়াইলো আমি কম ইয়াতে কৈছে কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব আমি কম কিমান সেকেন্ড তো নিম্নয় সেকেন্ড মিন সময় প্রয়োজনীয় সময় পৰিমাণ লিখি দিছো সময় যেহেতু তোমার পৰিমাণ হ'ব কিমান 18 যি আছে 18 সেকেন্ড আৰু এটা কিমান সেকেন্ড আছে 30 সেকেন্ড
এই সেকেন্ডৰ সেকেন্ড ইতিহাস লিখিব সো প্রয়োজনীয় সময়ৰ পৰিমাণ হ'ব 18 সেকেন্ড আৰু 60 সেকেন্ডৰ লহাগু বুলি লিখিব সো যেহেতু লহাগু হ'ব এই প্ৰয়োজনীয় সময় যিমান সময় প্ৰয়োজন হ'ব এইটো লহাগুত আমি উলিয়াব পাৰিম সো আমি লহাগু উলিয়াবলৈ হ'লে এটাকে আমি কি উলিয়াব লাগিব প্ৰথমতে উৎপাদক উলিয়াব লাগিব 18 সো 18 ৰ উৎপাদক আমি ইতিমধ্যে জানো কি হয় 2 * 9 হয় আকৌ 2 * 9 মানে কি দুটা থ্ৰী আছে সো 2 * 3 * 3 18 মানে এইটো হৈ গ'ল তাৰপিছত আছে 60 সো 60 কি হয় 6 * 10 ত 60 হয় তো 6 মানে 2 * 3 আৰু 10 হ'ল 2 * 5 সো দুটা 2 আছে 60 ঠিক আছে আৰু কি আছে 3 এটা আছে আৰু 5 এটা আছে সো 60 উৎপাদক এইটা হয় ইয়াৰ পৰা আমি কি লিখিব লাগিব লহাগু এতে লহাগু কিমান হ'ব মিলা কেইটা লিখিম ইয়াত 2 দুটা মিলিছে সো এটাটো আহিব আৰু বেলেগ মিলিছে 3 দুটা মিলিছে তো তাৰ পৰা এটা আহিল তাৰপিছত অমিল কেইটা লিখিব লাগিব 2 এটা অমিল আছে 3 এটা আছে আৰু 5 এটা আছে সো ইয়াতে সাম কিমান হৈ আছে এটা যদি আমি এই দুটা চাও 10 হৈ গৈ আছে 2 আৰু 5 10 হৈ যাব সো 10 আৰু ইয়াতে 6 * 3 হৈ গ'ল 18 সো 180 সো 180 হৈ গ'ল সো 180 কি ওলাই গ'ল আমাৰ সেকেন্ড আমি ক'ব পাৰিম সময় আমাক কৈছিলে কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একলগে বাজিব তো নিম্নয় সময় আমি লিখিম 9 কিমান হ'ল 180 ওলাইছে লগতে সেকেন্ড লিখিব লাগিব সো 180 সেকেন্ড আমাৰ সময় কিমান লাগিব 180 সেকেন্ড পিছত আকৌ একলগত বাজিব সো আৰু ইজি আছিলে তোমালোকে এইখিনি কৰি ৰাখিব সো এইখিনি কৰি লোৱা তাৰপিছত আমি আহিছোঁ 8-3 যিটো আমাৰ লাষ্ট আছে এক্সাৰচাইজ 1.2 সো এইখিনি আপোনালোকে কৰি লোৱা এইটো আৰু সহজতে কৰি দিম তো এতিয়া আমি আহিছোঁ অনলি 1.2 লাষ্ট কুৱেশ্যন হ'লে 8.3 ইয়াতে চোৱা লিখিছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অহম সংগীতটো বুজায় আৰু মাজতে লিখিছে কিতাপত তোমালোকে চাই লোৱা আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিন মূৰে মূৰে বজায় এতিয়া কৈছে 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজায় সো কিমান দিন উলিয়াব লাগে ইয়াতে প্ৰথমতে 2 আৰু 3 দিছে দিন তাৰপিছত আকৌ 30 দিন দিছে সো দুটা স্টেপ ইয়াতে বেছি লিখিব লাগিব 8.8 ৰ 1 আৰু 2 কৰি তো কেনেকৈ আমি উলিয়াম চাই লোৱা লিখিম দুই আৰু 3 দিনত বা আমি এনেকৈ লিখিব পাৰিম এটা অনাতাঁৰ যেহেতু এটা কেন্দ্রই দুদিন মূরে মূরে আরো আন এটা অনাতাঁর কেন্দ্র দিন সঙ্গীত বজায় ঠিক আছে 2
লহাগু 2 হয় 2 আৰু 3 লহাগু কিমান হ'ব 6 হ'ব কাৰণ যেহেতু দুটাই মৌলিক সংখ্যা 6 ইয়াতে গতিকে নিলিখি আকৌ লিখিব পাৰি বা যেহেতু আগতে লিখিছোঁ আকৌ লিখি দিলে হ'ল আকৌ 2 আৰু 3 লহাগু হয় 6 আমি লিখিব পাৰোঁ 30 দিনত মুঠতে দুটা অনাথৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব একেটা দিনত সংগীতটো বজাব সমান 30 আছিলে পালন কৰি দিব লাগে কিমান হ'ব 5 বাৰ 5 বাৰ বজাব একেটা দিনত সংগীতটো কিমান বাৰ বজাব 5 বাৰ বজাব বাছ এইটো কৰি গ'ল আমাৰ লাষ্ট কুৱেশ্যন আছিলে ইয়াৰ পিছত আমাৰ পৰৱৰ্তী যি আৰু অনুশীলনী আছে পৰৱৰ্তী অনুশীলনী নেক্সট অনুশীলনী বুলি এক্সাৰচাইজবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত তোমালোকক লগ পাম সেইবিলাক এক্সাৰচাইজৰ এনচাৰ লাইন কৰি তোমালোকে এইখিনি কৰি লোৱা তাৰপিছত আমি পৰৱৰ্তী ভিডিঅ'ত সেইখিনি তোমালোকৰ বাবে লৈ আহিম ধন্যবাদ ডিয়াৰ ষ্টুডেণ্ট ভিডিঅ'টোৱে যদি তোমাক অলপো সহায় কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰা যদি এতিয়াও কৰা নাই পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ আৰু তোমালোকৰ বন্ধুসকলকো সহায় কৰা ভিডিঅ'টি শ্বেয়াৰ কৰি থেংকছ ফৰ ৱাচিং হেভ গুড টাইমছ